আমি আপোনালোকক নমস্কাৰ জনাইছো আৰু আমটেঙা চেনেলটিত আজিৰ পৰা দিম আমি roasting video মানে আপোনালোকৰ মাজলৈ আমি roasting video আনিম আৰু লগতে ব্লগছ প্ৰেংকছৰ পৰা নিঠিকিম আৰু আজি আমি ক'বলৈ যাই আছো এজনী ছোৱালী কথা তেন্তে বলক আমি এই ছোৱালীজনীনো কি ক'লে শুনকছো বাৰু আপোনালোকে জিন্স পেন্ট পিন্ধিলে লৰা হ'ব নোৱাৰা জিন্স পেন্ট পিন্ধিলে লৰা হ'ব নোৱাৰা লৰা হ'বলৈ হলে কি লাগিব নুনু কি লাগিব নুনু এই কথা আৰু তাই লগত কি কৰি আছে জিন্স পেন্ট তাই পিন্ধি আছে জিন্স পেন্ট আকৌ তাই মাথাত মাল আছেই নাই তোৰ গোবাৰ আছে কিজানি এবাৰ আমি ক'ব যাই আছো জেসিবি কথা হঠাৎ জেএসবি কথা জেএসবি তুমি আগতে গাড়ী বনাইছিলা তুমি গাড়ীয়ে বনাবা লাগে সেইখন গাড়ী কি তোমাক কোনোবা বেলেগে বনাই গিফট দিছিল নেকি কি হিকান তুমি ক'বাত পইচাৰে বনাই আনিছা নাই কি 10000 টকা দিম তুমি এই মোক বনাই দিয়া তাৰপিছত তুমি নাম কাটিলা নিউজ লাইভ গ'ল তুমি যদি সেইখন বনালা হয় তুমি যে বলক বেলেগ কিবা ইবি বনাই থাকিলা হয় পছন্দ না এটা কিমান কি বনাই আছে তুমি হেতু কথা নাজানা নেকি হেল্ল গাইস আপোনালোক সাকসুৱাৰী ইয়াত বৰ্তমান কবি ফটো উঠি আছে জেএসবি আই ভাই জেএসবি তুমি বেলেগ কাম কৰা হে মাথা গৰম কৰি দিবা তুমি কেতিয়াবা গাড়ী কেতিয়াবা তোমাৰ ফাঁড়া ট্ৰেক্টৰ কেতিয়াবা আমা কেতিয়াবা ৰাস্তা মানে জেএসবি তুমি এইবোৰ কি কৰিব যাইছা তুমি অসমৰ ছোৱালীটো কি কৰি আছা তুমি আৰু